নমস্কাৰ গাইজ, আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ পাগলাত দলাঙৰ পৰা। এতিয়া মই আহি পালোঁ পাগলাত দলাং। এইখন গাড়ী আছে তাতে। মই এতিয়া যাই আছোঁ ধমধমাত, মানে বিস্কুট আনিবা। ধমধমাৰ পৰা মই বিস্কুট লৈ আহি মানে বিস্কুটগিলা দিব লাগিব। এতিয়া আপোনালোকক মই দেখাই আছোঁ আজি বিস্কুট অনা মানে জেগাটো। এতিয়া মই ধুনীয়াকৈ হেলমেট চেলমেট পিন্ধি লৈ ধমধমাত যাই তহঁতক লাগ পাই আছোঁ দেই। এতিয়া মই গাড়ী চলাওঁ, মানে গাড়ী চলাওঁতে মোবাইল চবাইল মানে তহঁতক গাড়ী চলাওঁতে চিনাৰীগিলা দেখাই দেখাই নাযাওঁ আৰু। মানে গাইজ কি হ'ল জানানা, ধমধমাত মানে মই মাল ল'লোঁ। মাল লোৱাৰ টাইমত দেখা পাই নললোঁ, তহঁতক দেখাম বুলি ভাবিছিলোঁ। কিন্তু মানে বহুত কাষ্টমাৰ থাকিলে তাতে আৰু মাল চাল দি থকাত অসুবিধা হয়, এনেকৈ ভিডিঅ' চিডিঅ' বনাই থাকিলে। সেইকাৰণে মই ভিডিঅ' চিডিঅ'গিলাখিনি নবনালোঁ। এতিয়া এয়া মাল লৈ আহি পালোঁ, মই ধমধমা পাৰ হৈ আহিলোঁ। এতিয়া মই কষ্টলা লাইনত যাই আছোঁ মাল দিবা। বাকী মোৰ কেইটামান ফোনো আছে ৰ, ফোনকেইটা কৰি লওঁ। গমেই পোৱা নাই চাইলেণ্ট হৈ আছে মোবাইলটো, একদম উপায় নাই আৰু কি কৰবি। বিদ্যা কৈছোঁ দে তহঁতক, ভিডিঅ' আজি কৰিবই পৰা নাই। ৰাতিপুৱাৰ পৰা যি মাল দি আছোঁ, ইচ্ছাক লাগি মানে মাল শেষে হৈ অহা নাই। দেখিছা না গাড়ী ভৰ্তি হৈ আছে মাল। বাপৰে বাপ, জান মৰি যায়। এতিয়া আৰু যাব লাগিব, মই গলবিলত যাব লাগিব, তামোলপুৰ যাব লাগিব। এতিয়া মই বিদ্যা কৈছোঁ দে, বিদ্যা মা কচম কৈছোঁ। তোৰ 11টামান বজাতে মোৰ পেচাব কৰা লাগিছিলে। এতিয়া দুটা কিমান হৈ গ'ল, 2:13 হ'ল কিজানি। এতিয়াই পেচাব কৰিলোঁ। পেচাব কৰিব সময় পোৱা নাই আৰু ভিডিঅ' কেতিয়া কৰবি চালা, আমাৰ আৰু জীৱন দে তো। এতিয়া গাড়ীত বহি আৰু যাব লাগিব। উপায় নাই আৰু, উপায় নাই গাইছ, কি কৰবি নহ'লি আৰু এইটোৱে কৰিব লাগিব। বিদ্যা কৈছোঁ দে, বহুত সময় হ'ল হেলমেটটোৱে খোলা নাই। মাথা চাথা গধীৰ হৈ যায়, বিশ্বাস কৰবি না তহঁতে। এতিয়া এখন দোকান পাইছোঁ, দোকান চোকান বন্ধ কৰি পেলাইছি। বন্ধ নকৰেনো কি কৰিব, 2:30 বাজছি। মানুহ ভাত খোৱা টাইমত আহি মই হৰেণ মাৰি মাৰি মানুহ মাতি আনিছোঁ। বিশ্বাস কৰবি না, বিশ্বাস নকৰা তহঁতে। দেখাই আছোঁ দোকানখন, এখন দেখছে না দোকানখন বন্ধ কৰি থৈ দিছে। মই এতিয়া মই আহি তামোলপুৰ পালোঁ। তামোলপুৰত পাই কিনে মানে খুৰাৰ দোকান আহি পাইছোঁ। খুৰাই মাল চাই আছে, ৰাখি আছে, কিবা ৰাখে আৰু। মাথা চাথা গৰম হৈ গৈছে দিয়ক গাইছ। এতিয়া 3:00-4:00 বাজবা হৈছে। মই ভাতে খোৱা নাই এতিয়াক লাগি। এখন ব্ৰেড খালোঁ এতিয়া খুৰাৰ দোকানত আহি কিনে। এতিয়া আৰু উল্লুবাৰীত যাব লাগিব। উল্লুবাৰীত যাই আপোনালোকক মই লাগ পাইছোঁ। এতিয়া নেগলা তহঁতে ভাবছা কি যি দেখো ই কলাই। এতিয়া মই দেখাই আছোঁ তহঁতক, এইটো এটা মস্ত ডাঙৰ ৰাস্তা। এই ৰাস্তাটো দি ক'ত যাব পাৰিবি মই কৈ আছোঁ ৰ। এইটো ৰাস্তা দি তহঁতে ৰঙিয়াৰ পৰা ভূটানক লাগি যাব পাৰিবি, মানে অন্য এখন দেশক লাগি যাব পাৰা। এইটো এটা ডাঙৰ ৰাস্তা আৰু বছৰটোৰ শেষৰটো মাহ চলি আছে। ধুনীয়াকৈ এইটো ৰাস্তা দি যায় ভূটানখন একবাৰ উপভোগ কৰি আহ, মানে চাই আহ। দেচোন দে, এতিয়া যে মই বকি আছিলোঁ, কি কথা বকি আছিলোঁ তহঁতে যদি কোনোবা ক'ব পাৰা কমেণ্টত কৈ দি। যদি যোনে শুদ্ধ উত্তৰ দিব পাৰা তাকে মই 500 টকা পুৰস্কাৰ কৰিম। বিদ্যা কৈছোঁ, মা কচম কৰিম। মানে কথা এটা হ'লে গাইছ, আজিনো আৰু ভিডিঅ' চিডিঅ' কৰিব ইচ্ছাই জনাই দে, বেপাৰো ইমান ভাল নহয়। এতিয়া মই ভাবছোঁ কি আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ দেই। যদি ভিডিঅ'টো চাই ভাল লাগিল কিবা অলপ হ'লেও লাইক শ্বেয়াৰখিনি কৰি থবিয়ে। ছাবস্ক্ৰাইবটো কৰি দিবিচোন। কালি এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বিদায়।